Hello guys, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক মোৰ ৰুমটো দেখাই আছোঁ। এইয়া চাওক মোৰ ৰুমৰ অৱস্থা বৰবাদ চব। এয়া দেখিছেনে? এই কাপোৰ, ডাইনিঙতো কাপোৰ, এইফালেও কিবা কিবি চব মানে লেতেৰা পেতেৰা হৈ আছে। ৰুমটোৰ এনে গতি কি হ'ল জানেনে? মানে কি আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মোৰ 4 জুলাইত বাৰ্থডে গৈছিল তো বাৰ্থডেৰ গিফ্ট হিচাপত তেওঁ মোক ট্ৰিপ এটা দিছে, ট্ৰিপ এটা গিফ্ট কৰিছে। তো আমি আজি গৈ আছোঁ ভাইজাগ, তাৰপিছত পুণ্ডুচেৰীও যাম। তাৰ কাৰণে মানে কি মই চব বেডশ্বীট চেডশ্বীট উঠাই থৈ দিছোঁ, একেলগে ধুই থৈ দিম আজিয়ে। এই দেখিছেনে পিলো কভাৰো মই উঠাই থৈ দিছোঁ। আৰু এতিয়া মই মানে কি পেকিং কৰিবলৈ লৈছোঁ, তাৰ কাৰণে অলপ লেতেৰা হৈছে, অলপ মানে কি লেতেৰাই হৈ আছে চব। তো মই পেকিং কৰাৰ পাছত চব ঠিক ঠাক কৰি দিম, তেতিয়াহে মানে চাব পৰা হ'ব। এতিয়া তেওঁ পুৱাৰ ৰুটি খাই অফিচত গ'ল, মই বিশেষ একো কৰাই নাই ঘৰৰ কাম। এতিয়া মানে কি কৰিবলৈ ওলাইছোঁ, পেকিঙৰ ব্যৱস্থাও কৰি আছোঁ বোলো। তাৰ কাৰণে মই আপোনালোককো দেখাই দিওঁ ক'ত কি কৰিছোঁ। লেতেৰা হৈ আছে আৰু আজি দেখুৱাবলৈ লাজ কৰা নাই, লেতেৰা হ'লেও বহুত বস্তু আছে ভৰাবলৈ। চাওঁ তো ক'ত কি কৰোঁ। আৰু ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, ভিডিঅ'বোৰ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেদেখা জেগা চাবলৈ গৈ আছোঁ আৰু আপোনালোকেও যোনে যোনে এই ঠাইবোৰ দেখা নাই আপোনালোকেও দেখা পাব। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। গাইজ, আজিৰ বতৰটো চাওকচোন কেনেকুৱা ডাৱৰীয়া ডাৱৰীয়া হৈ আছে। বৰষুণ নিদিয়ে কিন্তু দেই, বহুত দিন হ'ল বৰষুণেই দিয়া নাই। বহুত গৰম পৰিছে, ফেনেও কাম কৰা নাই আৰু ফেনবিলাকো শ্ল' হৈ গৈছে, যিহেতু সকলোৱে 2-3খন ফেন অন কৰিয়ে ৰাখিছে। বহুত ডাৱৰীয়া বতৰ, মানে বহুত গৰম আজি আৰু অলপ ডাৱৰীয়া হৈ আছে। তাৰ বাবে অলপমান বতৰটো মানে কি ঠাণ্ডা পেলাই আছে। আৰু এতিয়া মোৰ 2-4 পটমান কাপোৰ ধুব আছে, শুকালেই হ'ল। আৰু বাকী মই এই 2 দিনমান ধৰি 2-3 বাল্টিং কাপোৰ ধুই আছোঁ। অলপ মানে জমা হৈ আছিল কাপোৰ, সেইখিনি মই কি কৰিছিলোঁ, মই মানে কি 2-3 দিন ধৰি কাপোৰ অলপমান জমা হৈ আছিল, চুৱেটাৰে হওক বা জিন্স 2-3টামান আছিল মোৰ ধোৱা নাছিলোঁ, সেই একেলগে ধুই দিলোঁ। তাৰপিছত এওঁৰ অফিচত নিয়া 2-3টামান চাৰ্ট আছিল, সেই চাৰ্ট পেণ্ট, ঘৰত পিন্ধা 2টা মানে গামোচাকেইখনক আমি 2টা বুলি কওঁ, যিকেইখন ডাঙৰ ডাঙৰ ঘৰত পিন্ধে যে, এইবিলাক মানে কি বহুত দাম লাগি আছিল। তো কালি ধুইছোঁ। মই কেনেকুৱা জানেনে, এই ৰুটি যেনেদৰে টাৱা থাকে তেনেকৈ মই মেলি দিছোঁ আৰু উঠাই আনিছোঁ, তেনেকুৱাই আৰু আধা ঘণ্টাৰ ভিতৰতে মানে কি সৰু সুৰা কাপোৰবোৰ শুকাই গৈছে। আৰু চুৱেটাৰ কেইটাহে মানে কি দিনটোৰ ভিতৰত শুকাই গৈছে, মানে গধূলি নহওঁতে, পুৱা 10মান বজাত ধুই দিছোঁ মই, গধূলি নহওঁতে 4মান বজাত মই লৈ আনিছোঁ, ধুনীয়া শুকাই গৈছে একেবাৰে। তো কেনেকুৱা ৰ'দ ভাবকচোন আৰু কেনেকুৱা গৰম দিছে। আজি যাম ট্ৰেইনত, এচিৰ বতাহ খাই খাই যাব লাগিব। তো আজি অলপ ধুনীয়াকৈ শুব পাৰিম, মানে এইকেইদিন বহুত গৰম দিছে। মোৰ এটা ডাঙৰ টেনশ্যন কি জানেনে, ক'ৰবাত গ'লে মানে এটাই টেনশ্যন হয়, এই যে 2-4ডাল গছ ৰুইছোঁ এইকেইডাল মোৰ বহুত প্ৰিয়। তো মই নাথাকিলে মানে কি গৰমটো গমেই পায়, সদায় মানে পানী শুকাই যায়, একেবাৰে বগা হৈ যায় সেইটো গছৰ পুলিৰ গুৰবোৰ, ইমান ৰ'দ দিয়ে মানে। তো এইকেইদিন মইতো এসপ্তাহমান নাথাকিম ঘৰত, তো শুকুৱাই যায় নেকি, এডালো নাপামেই নেকি আহি দেখা নাজানো। আৰু ভিতৰত থৈ যাম গোটেইকেইডাল, যি হয় হ'ব, উপায় নাই আৰু। তো দেৰি নকৰি মই এতিয়া কামত লাগোঁ আৰু কেনেকৈনো কি কৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো মাত্ৰ শেষলৈকে চাই থাকিব, আৰু কি নকওঁ, ভিডিঅ'টো চাই থাকিব, লাইক কৰিবলৈ নাপাহৰিব। চাওক এয়া আমি পেকিং কৰিবলৈ ৰেডি। তো আমি আৰু ৰাস্তাত বেলেগ একো কিনি নাথাকোঁ, আমি বহুত বস্তু লৈ আহিলোঁ এতিয়া অৰ্ডাৰ দি। 1, 2, 3, মানে ৰাস্তাত আৰু স্নেক্স নিকিনো। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, এই হৈছে তিয়হ,
14 এইটো তিয় 15 এইটো হৈছে মধুৰিআম 16 টোটেল 16 বিধ বস্তু এই গোটেইখিনি গাইজ আজি কিমান গৰম দিছে আৰু আমাৰ পেকিং ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্ট নহয় এণ্ডিঙো হৈ গ'ল আমাৰ পেকিঙৰ মই দেখাই আছোঁ আপোনালোকক এই ট্ৰলিটোত কাপোৰ আছে আৰু এইফালে কি আছে দেখাই আছোঁ এইটোতো চিম্পল বস্তু আছে এইটো চাব লগা মই দেখাই আছোঁ আপোনালোকক এই ইয়াত কেৱল এই কেক চিপছ আৰু পানী বটল আছে তিয়হ কিবা কিবি আছে আৰু এইটো মানে খোৱা বস্তু আৰু পানী আৰু দুই এপদ বস্তু আছে আৰু বিশেষ একো নাই এয়ে মষ্ট ইম্পৰ্টেণ্ট বডি ৱাছ আৰু গা ধোৱাটো লৈছোঁ লোফাটো মানে ইমান ধূলি বালি পৰিবই এনেও তাত আৰু ক'ত কি ভালদৰে গা ধুব পাৰিম চাবোন বা কি দিয়ে কি নিদিয়ে সেইবাবে নিজেই লৈ লৈছোঁ ফেচ ৱাছ বডি ৱাছ পাৰফিউম পিন তাৰপাছত এইবিলাক চব চাৰ্জাৰ টাৰ্জাৰ হাতমৌজা পানী বটল ঢেৰ আছে ইয়াত আৰু টিফিনটো লৈছোঁ ইয়াত মানে কি এলমণ্ড কেইটামান আছে আৰু ভৰাম আৰু দুই এপদ বস্তু কণী চণী বইল কৰি লৈ যাম গাইজ মই বহি বহি ভাজা খাই আছোঁ ভোক লাগিছে মোৰ অলপ এতিয়া বৰ্তমান 3:30 মানে বাজিছে খোৱাৰ পৰা একো খোৱা নাই ৰুটি খাইছিলোঁ এতিয়া মানে কি ভাত খোৱা নাই এতিয়া ভাজা খাই আছোঁ তেওঁ ভাতকেইটা বহাই দিছে ভাত আঞ্জাটো আজি একো পেলাব নোৱাৰিম সেইকাৰণে কণী বইল আৰু আলু পিটিকা আচাৰ তেল এনেকৈ ভাতকেইটা খাই ওলাই যাম আৰু দুটাই আৰু ৰাতিৰ কাৰণেতো কি হয় দেখা যাব তো আৰু গাইজ এতিয়া আমি ভাত পানী খাই ওলাই আহিলোঁ আৰু আমি গৈ আছোঁ ষ্টেচনলৈ এই আধা ৰাস্তাতে ৰখি ভিডিঅ' কৰিছোঁ আৰু এনেকৈয়ে ই ৰিক্সাৰে 6 মাইললৈ যাম তাৰপাছত বাছত তাৰপাছতে আমি ট্ৰেইন পামগৈ সাতটাতে আহি পাইছোঁ গাইজ আৰু এতিয়া কেইটামানত ৰখিব লাগিব 10টাৰ বেছি দেৰি হ'ব এই আমি টাইমতে ষ্টেচন আহি পাইছোঁ কিন্তু ট্ৰেইনখনৰে দেখা দেখি নাই সেইবাবে আমি এতিয়া ষ্টেচনত বহি দুটাই আড্ডা দি আছোঁ কিনো কৰিম আৰু আমি ৱেইট কৰোঁতে প্ৰায় 10:40 নে 42 মানত আমাৰ ট্ৰেইন আহি পাইছে বহুত লেট কৰিছে ট্ৰেইনখনে কি এইখান এতিয়া আমি দুৰে চিটত বহি লৈছোঁ দেখিছেনে কাষৰ চিট পাইছোঁ আৰু এতিয়া খোৱাৰ আৰম্ভ কৰিলোঁ যিহেতু আমি একোৱেই খোৱা নাই अंडा बिरयानी खाना 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 আৰু এয়া হৈছে নেক্সট দিনা ৰাতিপুৱাৰ নাজাৰাটো আমি প্ৰায় 5:30 মান বজাত সাৰ পাইছোঁ আৰু এতিয়া ব্ৰাছ কৰিবলৈ লৈছোঁ মুখ হাত ধুই দুটাই এয়া অকণমান কিবা খাবলৈ লৈছোঁ প্ৰায় 7 মান বজাত আমি দুপৰীয়াৰ সাজৰ বাবে জমেট'ৰ পৰা বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া সেয়াই খাবলৈ লৈছোঁ ঘৰৰ পৰা চালাডৰ বাবে তিয়হ আনিছিলোঁ সেয়াও কাটি লৈছোঁ আৰু এয়া হৈছে আমাৰ দুপৰীয়াৰ সাজ আজি দিছোঁ মানে আমি स्ट्रीट फ्रॉम मालदा মালদা ষ্টেচনত
দুপৰীয়াৰ সাজ খাই বৈ আমি অকণমান টোপনি মাৰিলোঁ আৰু এয়া সাৰ পাই দেখোঁ যে ৰাতিয়ে হৈছে। ৰাতিৰ সাজত আমি ট্ৰেইনতে অৰ্ডাৰ দিছিলোঁ আৰু এয়া দেখিছেনে ৰাতিৰ সাজ আহি গৈছে। খাবলৈ কিন্তু একেবাৰে ভাল নাছিল খানাটো। পনীৰো দিছিলে কিন্তু পনীৰৰ টুকুৰাবোৰ লবৰৰ নিচিনা আছিল, একদম ভাল লগা নাই খাই। আঞ্জাত নিমখো নাই আৰু একদম ভাল পোৱা নাই খাই। এতিয়া আকৌ নেক্সট দিনা ৰাতিপুৱা দেখাইছোঁ। এয়া চাওকচোন ৰাতিপুৱাৰ সময়। এতিয়া ৰাতিপুৱা 5 মান বাজিছে দেই। এয়া চাওকচোন আমি ভুৱনেশ্বৰত আহি পালোঁ, মানে উৰিষ্যাত সোমাইছোঁ আমি। সেয়েহে মই ষ্টেচনটো আপোনালোকক এনেই অকণমান দেখাই দিলোঁ। আৰু আমি এনেকৈ আহি থাকোঁতে দেখা পালোঁ চিলিকা হ্ৰদ। আপোনালোকে হয়তো বহুতে গমেই পায়, সকলোতকৈ ডাঙৰ এয়া হৈছে লুণীয়া হ্ৰদটো, চিলিকা হ্ৰদ দেখিছেনে। আৰু এনেকৈয়ে আমি ট্ৰেইনত বহি খাই শুই মেলি এনেকৈ আহি আছোঁ। ট্ৰেইনখন বহুত বেছি শ্ল'। আমি ৰাতিপুৱা 5:30 মান বজাতেই পাব লাগিছিল আৰু এতিয়া 1:30 বাজিছে। আমি এতিয়া এই ষ্টেচনটোৰ পৰা আমি যাম বিশাখাপট্টনম। আধাতে নামি দিছোঁ, এনেই দুবেৰালৈ গ'লোঁ হয়, তাৰ পাছত বিশাখাপট্টনম গ'লোঁ হয়। এতিয়া ডাইৰেক্ট বিশাখাপট্টনম যাম। ইয়াৰ পৰাই ট্ৰেইন পাই যাম বোলে। 1 নম্বৰ প্লেটফৰ্মত জেনেৰেল ডাব্বা, কি হয় অৱস্থা গম নাপাওঁ আৰু দেখা যাওক। তো ফাইনেলি আমি বিশাখাপট্টনমৰ বাবে ট্ৰেইনত উঠিলোঁ, জেনেৰেল ডাব্বাত উঠিছোঁ। দেখিছেনে থিয় দিবৰ বাবে ঠাই নাই, এনেকৈয়ে কিবাকৈ থিয় দি আহি আহিছোঁ। আৰু তেওঁ এজন দাদাক লগ পালে, সঁচাকৈয়ে খুব ভাল লাগিল লগ পাই। ঢেৰ কথা পাতিছে, ট্ৰেইনত উঠাৰ পৰা একেবাৰে নামালৈকে কথা পাতিছে। চাওকচোন দুটাৰ কথা। আৰু তাৰ পাছত আমি দাদাজনক বিদায় দি আহি পালোঁ বিশাখাপট্টনম। আৰু এয়া হৈছে বিশাখাপট্টনমৰ ষ্টেচন। ফাইনেলি আহি পালোঁ ভাইজাগ বিশাখাপট্টনম। টেম্পুত একদম বিশাখাপট্টনমৰ ভাইব। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক বহুত ধুনীয়া ধুনীয়া বস্তু দেখুৱাম। আপোনালোকে অলপো ব'ৰ নহ'ব, মই গেৰাণ্টি দিব পাৰোঁ। তো আজিলৈ ইমানেই আছিল, বাই।